এইফালে বেটাক আনিবলৈ গৈ আছোঁ তেন্তে বলক মই অটো উঠি লওঁ লৈ আহোঁ এইফালে আমি বেটাক লৈ আহিলোঁ চাই দিয়া বেটা এইফালে এইফালে আহা মুখুৰী বাপৰি যাবা মই স্কুলৰ পৰা আহিলোঁ কৈ দিয়া মই স্কুলৰ পৰা আহিলোঁ তেন্তে বলক আপোনালোকৰ একেবাৰে ঘৰত লগ পাই আছোঁ সকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰতো ভালে দেখিলে আৰু মই বেটাক লৈ আহিলোঁগৈ মানে নাছিলে ঘৰত কাম এটাৰ কাৰণে ওলাই গৈছে সেইটো কাৰণে মই যাব লগা হ'ল গ'লোঁ লৈ আনিলোঁ তাক দেখিলে আহি মেলি এতিয়া মই ভাত আৰু দালিটো বনাই থৈ গৈছিলোঁ এতিয়া ভাজি পাতি দিছোঁ আৰু এইফালে অকণমান চাহ লৈ লৈছোঁ খাবলৈ কাৰণে ক'ৰবাৰ পৰা আহিলে মানে চাহ একাপ খালে মানে ভাল লাগে নহয় জানো তেন্তে মই চাহ একাপ খাই লগ পাই আছোঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো কি দেখাব পাৰোঁ আজি আমি এতিয়া ভাত খাম খাব লৈছোঁ এইফালে বেটাৰ কাঢ়ি হয় নাই এইফালে মোৰ এইফালে পানী এইফালে দালি আমি তেন্তে এতিয়া ভাত খাই লওঁ ভাত খাই আহি আপোনালোকক লগ পাই আছোঁ অথনি আৰু দুপৰীয়া ভাত পানী খাই মেলি ভিডিঅ' কৰিবলৈ নহ'লে একেবাৰে আপোনালোকক গধূলি লগ পাইছোঁ গধূলি চাহ তাহও খাই ল'লোঁ দুপৰীয়া ভাত পানী খাই মেলি মই ল'ৰাটোক টিউশ্যনলৈ লৈ গ'লোঁ টিউশ্যনৰ পৰা এনেকৈ আনোতে মিলোতে সেনেকৈ মানে পিছবেলা টাইমটো সেনেকৈ গুচি গ'ল এতিয়া গধূলিলৈ লগ পাইছোঁ আপোনালোকক চাহ তাহ খাই মেলি উঠিলোঁ এতিয়া মানে পাকঘৰলৈ যাওঁ ভাবিছোঁ যে আপোনালোকক এটা চিকেনৰ ৰেচিপি দিওঁ বুলি কেনে ভিডিঅ'টো চাব কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু আপোনালোকেও মোৰ নিচিনাকৈ এনেকৈ চিম্পুলকৈ বনাই খাই চাব তেন্তে বলক পাকঘৰলৈ যাওঁ চিকেনখিনি এইফালে চিকেনত দিবলৈ কাৰণে মছলা ৰেডি কৰি লৈছোঁ এইফালে জিৰা নিমখ হালধি আৰু এইখিনি জলকীয়া গুড়ি এতিয়া মই এইখিনি ইয়াতে দি দিম এতিয়া তেন্তে মই ধুনীয়াকৈ লৰাই লওঁ চিকেনখিনি ৰেডি হৈ গ'ল এতিয়া মই চিকেনখিনি অকণমান ঢাকোনখন লগাই মেলি ফ্ৰিজত থৈ দিম ফ্ৰিজত থ'লে নাৰাখিলেও হয় কিন্তু মই অলপ টাইমৰ কাৰণে থৈ দিম আৰু এইফালে পিঁয়াজ কাটি ল'লোঁ এইফালে বিলাহী এফাল লৈ লৈছোঁ এইফালে আলু আৰু এইফালে আদা নহৰু এইফালে মই আলুখিনি অলপ ফ্ৰাই কৰি ল'লোঁ এইফালে পিঁয়াজ দি দিছোঁ এতিয়া পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে অলপমান ফ্ৰাই কৰি ল'ম তাৰপিছত মই ইয়াত চিকেনখিনি দি দিম এইফালে মই চিকেন ফ্ৰাই কৰি আছোঁ এইফালে মই চিকেন ফ্ৰাই কৰি আছোঁ এতিয়া ফ্ৰাই কৰি থোৱা আলুখিনি ইয়াতে দি দিম এতিয়া মই ধুনীয়াকৈ লৰাই লওঁ এইফালে মোৰ চিকেন ৰেডি তেন্তে আমি এতিয়া ভাত খাই লওঁ তেন্তে মোৰ এই ভিডিঅ'টো চাই কিনে আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ চেনেলত কোনোবা নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চাই থকা বেল বটনটো ক্লিক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বিলাক চাই কিনে ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰম ছাপোৰ্ট পালেহে মই আগুৱাই যাব পাৰিম নহয় জানো আপোনালোকে মোক আগবঢ়াই নিয়াত সহায় কৰিব বুলি কেনে মোৰ আশা থাকিলে আজিলৈ ইমানে আছিলে যদি ৰেচিপিটো যদি চাই কেনে যদি ভাল লাগিলে তেতিয়াহ'লে আপোনালোকেও বনাই খাব খাই কেনে জনাব কেনেকুৱা লাগিলে কিন্তু আজিলৈ বাই বাই আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে